Hi guys, welcome to Rima's Garden. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব গৈ আছো এজোপা ধুনীয়া স্পাইডাৰ প্লান্ট যিজোপা অৰেঞ্জ কালাৰ এটা আছে আৰু অৰেঞ্জ স্পাইডাৰ প্লান্ট বুলিও কয় আৰু এটা নাম আছে লগতে মই এটা বক্স লৈছো বক্সটোত কি প্লান্ট আছে মই আপোনালোকক দেখুৱাম মই কৈছিলো কেদিনমান আগতে যে মোৰ ভাইটিয়ে মোৰ কাৰণে প্লান্টছ আনি থৈছে যোৱাকালি তাৰ ফ্ৰেণ্ড এজনৰ হাতত দি পঠিয়াইছে কিন্তু মানে কি হ'ল গোটেইখিনি দিব পৰা নাই কাৰণ অনাত অসুবিধা হয় হঠাতে দি পঠালে তো কেজোপামান দি পঠিয়াইছে তো বলক ভিডিঅ'টো শ্বেয়াৰ কৰো আৰু আপোনালোকক মই কৈছো যে মই থাম্বনেইলত লিখিছো যে ABCD মই কাহু হৈ আছে মোৰ ABCD মই নাজানো নেকি মানে কিছুমান প্লান্টছৰ নাম ইমান বেছি দীঘলীয়া হয় বা অলপমান টান হয় যে মনত ৰখাই দিগদাৰ হয় কেতিয়াবা উচ্চাৰণ কৰোতে জিভা পাক খাই যায় কিছুমান প্লান্টৰ এটো কাৰণে কৈছো আৰু এইজোপা চাও ম্যান্ডাৰিং স্পাইডাৰ প্লান্ট আৰু এটা সাইন্টিফিক বেলেগ নাম এটাও আছে বহুত বেছি হাৰ্ড হয় মই আৰু হেতু কৈ থকা নাই আৰু এইজোপা অৰেঞ্জ স্পাইডাৰ প্লান্ট বুলিও কয় কিমান ধুনীয়া চাওকচোন কালাৰটো তলৰ ফালে পুৰা অৰেঞ্জ কালাৰ আৰু এনেকে পাতটোৰ মাজৰ হিৰডালো এনেকা অৰেঞ্জ কালাৰ আৰু এইজোপা ধুনীয়াকৈ গুটিৰ পৰা গ্ৰো হয় আৰু ইয়াৰ পৰা সৰুকে ফুলৰ নিচিনাকে ওলাই তাৰ পিছত গুটি হয় আৰু সেই গুটিখিনিৰ পৰা বহুত কেজোপা পাব পাৰি মোৰ প্ৰথমতে এজোপাই আছিল কিন্তু গুটিৰ পৰা মই গ্ৰো কৰিছো আৰু এই পাতটো চাওকচোন এনেকে জ্বলি গৈছে মানে অকমান ৰ'দত আছিল মোৰ ৰ'দত থোৱাৰ লগে লগে এনেকুৱাকে জ্বলি যায় হেতু কাৰণে স্পাইডাৰ প্লান্টবোৰ সাধাৰণতে সাতে ৰাখিব লাগে এইজোপা ধুনীয়া স্পাইডাৰ প্লান্টজোপা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো অৰেঞ্জ কালাৰৰ পট এটাতে লগাইছো কিমান ধুনীয়া লাগিছে আৰু লগতে কেইটামান মই বঢ়াইছো এটো টিকলু পটত বঢ়াইছো এটো মানে মই ইনডোৰত ৰাখিম এটো এটা আৰু এনেকে বঢ়াইছো তাৰ পিছত এতিয়া বলক বক্সটোত কি প্লান্টছ আছে চাব এটো বক্স আৰু ইয়াত কি প্লান্টছ আছে মই দেখাই আছো এইটো চাওক এইটো ফিশ টেইল ফাৰ্ন এইটো ফিশ টেইল ফাৰ্ন এইবোৰ আসলতে বাৰ্ডনেছ ফাৰ্নে হয় মানে বেলেগ নাম আছে এতিয়া চাওক এইটো পুৰা এইটো চাওক মাছৰ যে তেল পাত তেনেকুৱা হেতু কাৰণে ফিশ টেইল নাম চাওক কিমান ভাল লাগে কিমান ধুনীয়া বহুত দিনৰে আশা হেপা এটা আছিল এইজোপা পোৱাৰ আৰু মই পালো ভাইটিয়ে পটত লগাই থৈছিল কিন্তু দি পঠিওৱাত অসুবিধাৰ কাৰণে আকৌ হি এনেকে পেকিং কৰি পেলাই দিছে তাৰ পিছত এইজোপা ফিশ টেইল বাৰ্ডনেছ ফাৰ্ন পুৰা চাওক মাজৰখিনি বাৰ্ডৰ নেষ্টৰ নিচিনা আৰু এয়া কিমান ধুনীয়া এইজোপা মোৰ আগতে বাৰ্ডনেছ ফাৰ্ন আছিল কিন্তু মই এইবোৰ বাহিৰৰ ৱালৰ পৰা কালেক্ট কৰা সেইজোপাৰ শেপটো চালো আৰু এইজোপাৰ চালো ইমান ধুনীয়া মাজৰখিনি পুৰা ফাক তাৰ পিছত আৰু কি আছে দেখাই আছো এইটো চাওক কালাথিয়াৰ এটা ভ্যাৰাইটি মাৰনাথা ফিজবন জিফি কালাথিয়া এটো খুব ধুনীয়া হয় এটোৰ পাতৰ হেৰিটো খুব ধুনীয়া এয়া এইজোপা নাছিলে মোৰ আৰু এটা দেখাই আছো এইটো চাওক টিকলো প্লান্ট জোপা এইজোপা চাওক এয়া এইজোপাৰ নাম হ'ল টাইগাৰ লিপষ্টিক আগতে কেতিয়াও লগোৱা নাই এবাৰ ট্ৰাই কৰিম ফাৰ্স্ট টাইম আৰু হেকাৰণে খুব ধুনীয়া হয় মোৰ কোকোপিট লাগিছে দেই হাতত গুটে এয়া খুব ধুনীয়া হয় এইজোপা লগালে হেঙ্গিং প্লান্টাৰটো লগাব পাৰি আৰু পিছফালটো চাবচোন এয়া চাওক কিমান ধুনীয়া পিছফালটো এইটো আৰু লগাই যেতিয়া লহপকৈ পাৰিব নিশ্চয় শ্বেয়াৰ কৰিম তাৰ পিছত আৰু এইজোপা লৈছো পাৰ্চিয়ান সেল্ড এইজোপা মোৰ খুবেই ভাল লাগে আমাৰ লোকেল নাৰ্সাৰীত মই আগতে পাইছিলো এবাৰ লগাইছিলো কিন্তু নাবাছিলে এবাৰ ভালকৈ যত্ন কৰি লগাম বুলি ভাবিছো খুব ধুনীয়া কালাৰটো আৰু এনেকে এইখিনি লগাব লাগিব কিন্তু বৰ্তমান মোৰ তাত পট নাই আৰু পট নাই কাৰণে মই আকৌ পট আনিব দিছো হাজবেণ্ড আহোতে লৈ আহিব তেতিয়া মই লগাম আৰু এনেকে এইখিনি প্লান্টছ আহি গল মোৰ খুব ভাল লাগিছে আৰু দুই এদিনতে আকৌ মোৰ প্লান্টছ আহি আছে তেতিয়া মই আকৌ শ্বেয়াৰ কৰিম তো গাইস আপোনালোকৰ মোৰ সৰু ভিডিওটো চাই কেনেকুৱা লাগিল জনাব ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আজিলৈ মাতে বাই বাই